পোনপ্ৰথমে আপোনালোক প্ৰতিজনলৈ ইউটিউব চেনেল ৰাইডৰ তৰফৰ পৰা জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। লগতে স্বাগতম, ওয়েলকাম। সুস্বাদু ফল খেজুৰৰ যথেষ্ট পুষ্টিগুণ থকাৰ লগতে ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো ইয়াৰ যথেষ্ট অৱদান আছে। খেজুৰত থকা দ্ৰৱণীয় তত্ত্বই হজম শক্তি উন্নত কৰে বাবে স্বাস্থ্য ভালে থকাত মুখ্য ভূমিকা পালন কৰে। স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী এইবিধ ফলত খনিজ দ্ৰব্য আৰু ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়। এই উপাদানসমূহে কেৱল কষ্ঠকাঠিন্য ৰোধ কৰাতেই গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে, একে সময়তে ডায়েৰিয়া আৰু অন্ত্ৰৰ নানা সমস্যা সমাধানতো সহায় কৰে। প্ৰতিদিনে খাদ্য তালিকাত 3টাকৈ খেজুৰ ৰখাৰ ফলত স্বাস্থ্য বহু পৰিমাণে ভালে থাকে। একে সময়তে কষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও মুক্তি দিয়ে এইবিধ ফলে। ইয়াত থকা পটাছিয়ামে বদহজম আৰু ডায়েৰিয়াৰ পৰাও ৰক্ষা কৰে। খেজুৰে আমাৰ পাকস্থলীৰ ভিতৰত থকা ভাল বেক্টেৰিয়াবোৰক শক্তি যোগান ধৰাৰ ফলত এনে হয়। ৰক্তহীনতাত ভোগা মানুহৰ বাবেও আইৰণৰ এটি চমৎকাৰ উৎস হ'ব পাৰে খেজুৰ। ক্লান্তি দূৰ কৰাতো ভূমিকা আছে খেজুৰৰ। মেগনেছিয়াম, মেংগানিজ আৰু সেলেনিয়াম সমৃদ্ধ খেজুৰে কৰ্কট ৰোধতো সহায় কৰে। সেলেনিয়ামে কৰ্কট প্ৰতিৰোধত সহায় কৰাৰ লগতে আন উপাদানসমূহেও হাড় মজবুত আৰু তেজ ভাল কৰাত সহায় কৰে। ইয়াৰ উপৰিও প্ৰাকৃতিক চেনি বিশেষকৈ গ্লুকোজ, সুক্ৰোজ, ফ্ৰুক্টোজ সমৃদ্ধ খেজুৰে শক্তি বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। খেজুৰত থকা পটাছিয়ামে শৰীৰৰ বেয়া কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰে, ফলত হাৰ্ট এটেকৰ শংকা কমি যায়। সেয়েহে বিশেষজ্ঞসকলে দৈনিক 3টাকৈ খেজুৰ খোৱাৰ উপদেশ আগবঢ়াইছে।